নগাঁৱৰ আইটিআইৰ দুৰ্গা পূজা বুলি ক'লে অসমত সকলো ঠাইতে বিখ্যাত। কাৰণ তাত বিভিন্ন ঠাইৰ বিভিন্ন মানুহে প্ৰতি বছৰে ভৰি পৰে। এইবাৰো ঠিক একেই, তাত এইবাৰো পূজাৰ আনন্দ উল্লাস আগৰ দৰে হৈ উঠিছে। কিন্তু দুৰ্গা পূজাৰ মাজত কিছু এনে ঘটনাও ঘটে যিটো মানুহে একেবাৰেই গম নাপায়। প্ৰতি বছৰে দুৰ্গা পূজাৰ সময়ত বহু তান্ত্ৰিকে দুৰ্গা মাতাক সুখী কৰাৰ নামত বহু মানুহক টুপি পিন্ধাই বহু সৰু ল'ৰা ছোৱালীক বলি দিয়ে। কয় হেনো কলা যাদু কৰি যদি সৰু ল'ৰা ছোৱালীৰ শিৰচ্ছেদ কৰি বলি দিয়ে, সেই মানুহজন ধনী হৈ কোটিপতি হয়। এই কাহিনীটো হৈছে ৰবীন্দ্ৰৰ। ৰবীন্দ্ৰ আছিল ৪৫ বছৰীয়া এজন মানুহ, যিজনে পইচাৰ লোভত যিকোনো কাম কৰিবলৈ সাজু আছিল। এই মানুহজনে সৰু ল'ৰা ছোৱালীবোৰক কিডনেপিং কৰি হিউমেন ট্ৰেফিকিং অৰ্থাৎ ভাৰতৰ নানান ঠাইত নি বিক্ৰী কৰিছিল। ইমানতে তেওঁ শান্ত নাছিল। কিছু সৰু ল'ৰা ছোৱালীক নি ৰবীন্দ্ৰই সেই তান্ত্ৰিকজনকো দিছিল। কিন্তু সেই তান্ত্ৰিকজনে সৰু ল'ৰা ছোৱালীবোৰক বলি দি সেই ল'ৰা বা ছোৱালীজনীৰ কিডনী, চকু, কলিজা আদিবোৰ উলিয়াই বিক্ৰী কৰি সমাজত কলা যাদুৰ নামত অন্ধবিশ্বাস গঢ়ি তুলিছিল। ৰবীন্দ্ৰৰ বাবে দুৰ্গা পূজাত সৰু ল'ৰা ছোৱালীক কিডনেপিং কৰাটো অতি সহজ উপায় আছিল। কাৰণ পূজাত অসংখ্য মানুহে অসংখ্য সৰু সৰু ল'ৰা ছোৱালী লৈ আহে আৰু তাৰ মাজৰ পৰা ভিৰত চিকাৰ কৰাটো অতি সহজ উপায় হৈ পৰে। কিন্তু এইবাৰ ৰবীন্দ্ৰই নগাঁৱৰ আইটিআইৰ মণ্ডপ পাই যেতিয়াই দুৰ্গা মাৰ মুখৰ পিনে চালে, সেইবাৰ এনে লাগিছিল যেন দুৰ্গা মাই ৰবীন্দ্ৰৰ ফালে খঙত তিল তিলকৈ চকুকেইটা ডাঙৰ কৰি চাই আছে। তেতিয়া ৰবীন্দ্ৰই সেই মণ্ডপটো এৰি আন এটা মণ্ডপ পালে। সেইটো মণ্ডপতো ৰবীন্দ্ৰৰ একেই দশা হ'ল। এনেদৰেই ৫-৬টামান মণ্ডপ ঘূৰিলে সকলোতে তাৰ একেই বিসংগতিয়ে দেখা দিলে। সি মনতে ভাবিলে সি চাগে আজি মদ জোখতকৈ বেছি সেৱন কৰিলে, যাৰ বাবে তাৰ আজি এনে দশা হৈছে। সেইটো ভাবি সি ঘৰমুৱা হৈ গৈ আছিল। এনেতে কিছু দূৰ যোৱাৰ পিছত ৰবীন্দ্ৰই এজনী সৰু ছোৱালীক এজোপা গছৰ তলত বহি মূৰ তললৈ কৰি কান্দি থকা দেখা পালে। সি গম পাই গৈছিল যে সেই ছোৱালীজনী পূজাৰ ভিৰত মাক বাপেক অথবা পৰিয়ালৰ কাৰোবাৰ হাতৰ পৰা হেৰাই অকলে অকলে বহি কান্দি আছে। সি ভাবিলে আজি এই ছোৱালীজনীক যদি ভুলাই ফুচুলাই লৈ যাব পৰা যায়, তেনেহ'লে তাৰ আৰু চিন্তা নাই। সেইবুলি ভাবি সি লাহে লাহে সেই ছোৱালীজনীৰ ওচৰত আহি মাত দিব ধৰোঁতেই সেই ছোৱালীজনী সেই ঠাইৰ পৰা হঠাৎ নাইকিয়া হৈ গ'ল। ৰবীন্দ্ৰই ভয় খাই মাটিত বাগৰি পৰিল। সি সেইদিনা বহুত বেয়াকৈ ভয় খালে, যাৰ বাবে দুদিন সি ঘৰৰ পৰা বাহিৰলৈ নোলালেই। সি মহা নৱমী দিনাখন মদ খাই খাই ঘৰৰ বেলকনিত বহি আছিল। তেনেতে ৰবীন্দ্ৰই এটা শব্দ শুনা পালে। সি তৎক্ষণাৎ চকীৰ পৰা উঠি চালে কোনে মাতিছে। তেনেতে মাতটো
সি আকৌ শুনা পালে। সি মাতটো আহিছিল খিৰিকীৰ গ্লাছখনৰ পিছৰ পৰা। দৰাচলতে ৰবীন্দ্ৰই কিছু বছৰৰ আগতে এনেকৈ দুৰ্গা পূজাতে ট্ৰান্সফিক্সনৰ কথাত আহি পইচাৰ লোভত নিজৰ জীয়েককে বলি দিছিল, যাৰ বাবে সেই জীয়েকজনীয়ে আজি ৰবীন্দ্ৰক বৰকৈ অসুবিধা কৰিছে। মাতটো শুনা পাই ৰবীন্দ্ৰই কি কৰিব কি নকৰিব এনে হ'ব ধৰিলে। সিপিনে যাই মাতটোৱে অসুবিধা কৰে, সিপিনে যাই মাতটোৱে আকৌ অসুবিধা কৰে। অৱশেষত হাতত থকা মদৰ বটলটো লৈ সি খিৰিকীৰ গ্লাছখনলৈ দলিয়াই দিলে আৰু সেই গ্লাছখন মাটিত ভাগি পৰিল, কিন্তু মাতটো বন্ধ নহল। সি ঘৰৰ পৰা দৌৰি গৈ পূজাৰ মণ্ডপ পালেগৈ। তাৰ চকুৰ আগত পূজাৰ মণ্ডপত গৈ দেখে যিবোৰ সৰু ল'ৰা ছোৱালীক সি হত্যা কৰিছিল সকলোৱে যেন তাক আগুৰি ধৰিছে। ইটো মণ্ডপ এৰি সিটো মণ্ডপ পাইগৈ, সিটো এৰি ইটো পাইগৈ, কিন্তু সকলোতে তাৰ একে টকা। একেখিনি সৰু ল'ৰা ছোৱালীয়ে যেন তাক আজি আগুৰি বাট ভেটি ধৰিছে। অৱশেষত ৰবীন্দ্ৰই পূজাৰ মণ্ডপৰ পৰা কিছু দূৰত গৈ ভয়ত হাৰ্ট এটেক হৈ মৃত্যু হ'লগৈ। আনফালে পিছদিনা এখন নদীৰ পাৰত সেই তান্ত্ৰিকজনৰ মৃতদেহটো পোৱা যায়। সেই মৃতদেহটো পোষ্ট মৰ্টম কৰি গম পাই সেই তান্ত্ৰিকজনো একেদৰেই হাৰ্ট এটেকত মৃত্যু হয়।